लिया, सेल्फी मैंने ले लिया, सर पे मेरे रहता ताज, सेल्फी मैंने ले लिया। ভাই ও ভাই আজি ঢিনচাক পুজাক ভালকে ধুই দে তো একো ছুটি আমি নকৰাকে আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমাৰ মিউজিক ইণ্ডাষ্ট্ৰীত এটাৰ পিছত এটা হিট ছং দি যোৱাৰ বাবে পূজাবাক থেংক ইউ। এইবাৰ অস্কাৰ এৱাৰ্ড পোৱাৰ পৰা পূজাবাক কোনেও ৰখাব নোৱাৰে, কাৰো দমেই নাই। কৰোণা ভাইৰাছতকৈও বেছি ডেঞ্জাৰ আছে পূজা ভাইৰাছ, আই মিন ঢিনচাক পূজা। कोरोना भाइरसत तो वैक्सीन ওলাই যাব, কিন্তু পূজা ভাইরাসের ভ্যাকসিন কোনে উলাবো? ये वायरस बहुत डेंजरस है, पूरी दुनिया तबाह कर देगी। रुकिए मैं वैक्सीन बनाता हूँ। আমার ঘরের ওচৰৰ হৰকান্তই 6টা বজাত একদিন এলাৰ্ম লাগাইছিল সেলফি মেনে লেলিয়াস গানটা, मैंने ले लिया, सेल्फी मैंने ले लिया। কিন্তু বেচারাই 5:30 উঠি গেছে ভয়তে। दिलों का शूटर है मेरा स्कूटर, दिलों का शूटर, दिलों का। ओ भाई मारो मुझे, मारो मारो मुझे, मारो। কোন হয় রে ভাই, কোর পৰা আইছে রে? এলিয়েন নেকি? পূজা ভাইরাস বহুত ডেঞ্জারাস ভাইরাস হয় রে ভাই। 2012 তো পৃথিৱী ধ্বংস হোৱাৰ কথা কৈছিল, কিন্তু নহল। কিন্তু পূজা বাই মিউজিক ইণ্ডাষ্ট্ৰীত অহাৰ পিছৰ পৰা পৃথিৱী ধ্বংস হোৱাৰ ফালে যাই আছে। এনকে যদি গান গাই থাকে 2022 মানত তো চিয়ৰ পৃথিৱী ধ্বংস হ'ব। তুনটা বাবুক আমাৰ বাই মৰমতে সুধে, मेरे बाबू ने खाना खाया? সেই বাবুৱে যাই পিছত বাক মিডিল ফিংগাৰ দেখাই দিয়ে। मास्क पहनो ना, बाहर न जाना। আমাৰ পূজা বাই গোটেই ভিডিঅ'ত কৈ আছে মাস্ক পিন্ধিব লাগে, মাস্ক পিন্ধিব লাগে, কিন্তু তাই নিজেই পিন্ধা নাই। তাই নিজেও জানে তাই নিজে এটা ডাঙৰ ভাইৰাছ, তাইক আৰু বেলেগ ভাইৰাছে ধৰব নেকি? मेरे बाबू ने खाना खाया? দরজা বন্ধ করে খেদি দিয়া বাবু ঘৰত আৰু একবাৰ মাতছে, কাৰণ কামটা এখনো বাকী আছে যে। সুপারম্যান আৰু ভূতৰ মারামারি, তাকো বালিশ দি বেঞ্চত কমসে কম সুপার পাওয়ারটো ইউজ কৰ। और नाच के पागल हो जाओ। এই বাচ্চাটা ইমান মন দি কি চাই আছে মইতো নাজানো, কোনোবাই জানিলে কমেন্ট কৰি ক'বা। पागल हो के नाचो और नाच के पागल हो जाओ। এই ভিডিঅ'টা আপলোড দিয়াৰ পিছত কাৰ কি হৈছে মই নাজানো, কিন্তু তেজপুৰৰ পাগলখানাত যে মানুহ ভিৰ হৈ গৈছে এইটা মই ভালকে জানো। पे मेरे रहता ताज। আমাৰ এই হিৰোই কি দেখাই আছে? ও নাচাতে নাচাতে বদাই সাদার টেমাটা হারাইছে। ये करोड़ों में कमाई है, जो भी देखे लूट ले, फ्री का वाईफाई है। এইটা দাঁত না স্পিড ব্রেকার? दारू दारू ओए, दारू 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 ओए, दारू दारू दारू, जो ना नाचे उसको मारू। কিয় তোর বাপের পয়সাত খাই আছো মই? তোর চাকৰ পইচা যি কবি এইটাই শুনিম যে। फेवरेट एक्ट्रेस कौन है आपकी? ऐश्वर्या राय। नेक्स्ट टाइम जब ऐश्वर्या राय से पूछेंगे आपकी फेवरेट एक्ट्रेस कौन है, क्या जवाब आना चाहिए उनका? সবচেয়ে লাস্টের এটা ইন্টারেস্টিং কথা, ঢিনচাক পূজার গান সবে শুনে কিন্তু সবে কথাটা লুকাই রাখে। যদি আপোনাৰ ভিডিও ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ আৰু কমেণ্ট কৰক, আৰু যোনে মোৰ চেনেলত নতুন হয় সিহঁতে ছাবস্ক্ৰাইব কৰক, আৰু বেল ঘণ্টিটোত চুৱেক বলা টপিটো পিন্ধাই দিয়ক। আৰু আশা কৰোঁ এইবাৰ 500 লাইকছৰ কাৰণে। আৰু মোৰ চেনেলটোত আপোনালোকে যদি কিবা নতুন টপিকৰ ওপৰত ৰ'জ চাব বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব। আপোনালোকৰ কমেণ্টেই মোৰ উৎসাহ বঢ়াব নতুন ভিডিঅ' বনোৱাত। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো।